স্বাগতম জানাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে লাখপতি বাইদেউৰ পৰা অৰুণোদয় আঁচনিলৈ চৰকাৰী গৃহৰ পৰা আৰম্ভ কৰি নতুন চৰকাৰী চাকৰি সন্দৰ্ভত 12টা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কি ঘোষণা কৰিছে হবিহে সকলোখিনি তথ্য মই এই ভিডিঅ'টোত দি দিম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ৰাজ্যবাহীলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয়ৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰি সন্দৰ্ভত কেইবাটাও বৃহৎ ঘোষণা কৰিছে পুনৰ 35,000 চাকৰি লাভ কৰিব নিবনুৱাই আৰু লগতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে চৰকাৰে দিব ধন আৰু পুনৰ 4 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সন্দৰ্ভতো বৃহৎ ঘোষণা কৰিছে 2 বছৰ 8 মাহৰ ভিতৰত আমি 97,000 চাকৰি দিলো অকল ইয়াই নহয় চিৰকালৰ বাবে অসমত চাকৰি দালাল ৰাজ বন্ধ হৈ গল বুলি বৃহৎ ঘোষণা কৰিছে আজিৰ ল'ৰা ছোৱালীয়ে জানে যে পঢ়া শুনা কৰিলেহে চাকৰি লাভ কৰিব আৰু দৌৰি পৰীক্ষাত পাছ কৰিলেহে পুলিচৰ চাকৰি পাব বুলি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে 1 লাখ চাকৰি শেষ হোৱাৰ দিনাই নতুনকৈ দিয়া হ'ব 35,000 চাকৰি আৰু আমাৰ লক্ষ্য ইয়া 1,35,000 চাকৰি দিম বুলি কৈছে এনেকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আৰু 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ল 830 টকাৰ অৰুণোদয় আঁচনি 1250 টকা হ'ল আৰু 18 লাখৰ পৰা 28 লাখলৈ বৃদ্ধি হ'ল অৰুণোদয় আঁচনিৰ মহিলা 4 লাখ মহিলাই এই বছৰতে লাভ কৰিব অৰুণোদয় আঁচনি বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনি 4 লাখ মহিলাই এই বছৰতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি কৈছে আৰু যেতিয়া আবেদন আৰম্ভ হয় প্ৰথমতে আপোনালোকক জনাই দিম আৰু লাখপতি বাইদেউৰ সন্দৰ্ভতো বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউৰ প্ৰপত্ৰ পৰীক্ষণৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু শীঘ্ৰেই লাখপতি বাইদেউ আঁচনিৰ ধন সোমাব আপোনালোকৰ একাউণ্টত ঘোষণা কৰিছে আৰু কৈছে যে চৰকাৰে দিয়া চৰ্তাৱলীৰ ভিতৰত থকা মহিলাই হ'ব পাৰিব লাখপতি কেইটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই